হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, লগতে মোৰো ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব আৰু মই ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইফালে বেটা আৰু মই যাব ওলাইছোঁ আৰু ৰাতি এতিয়া 9:30 বাজিছে আৰু গৰম খুব, ঘামি জিমি অৱস্থা নাই গৰমত। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে বেটেৰী ৰিক্সাত আহিলোঁ, লগৰ কেইজনীমান আহিছে আৰু এইফালে বৰষুণ দি আছে। বৰষুণত হ'লেও আহিছোঁ আৰু উপায় নাই, মানে চাবলৈ আহিছোঁ প্ৰগ্ৰেম, বিহু প্ৰগ্ৰেম। ইয়াতে মানে বিহু প্ৰগ্ৰেম হৈ আছে আমাৰ ইয়াতে লখৰাত। আৰু আজি আহিব আশ্চৰ্য বৰপাত্ৰ, সেইবাবে মানে আৰু বৰষুণ দিলেও আজি যামেই বুলি আহিছোঁ আৰু মানে তিতি হ'লেও বৰষুণত চামেই আজি ছিংগাৰ। নহ'লে ব'লক ভিডিঅ'টো আপোনালোকেও এনজয় কৰক। এটা সংলাপ এইটো মই ইমান নাজানো, মানে ইমান সৰু নাই, বহুত আছে আৰু কৈ আছো। এই গানটো শুনিছিলে ন? তুমি দুচকুতে কাজল ল'লে, জুবিন দাই গাইছিলে, খুব জনপ্ৰিয় গীত। আজি আঁৰৰ মানুহজন দেখিছে, দুচকুতে কাজল ল'লে আঁৰৰ মানুহজন এইজন শৰৎ কলিতা। জুবিন দাই কণ্ঠনি কৰাইছে, জুবিন দাই জনপ্ৰিয় কৰিছে, কিন্তু আঁৰৰ যিখিনি সৃষ্টি, সেই সৃষ্টিকৰ্তাজন এইজন শৰৎ কলিতা। বুকু ভৰি মৰম আছে তোমালে, জনাত নামি আহে গোপনে গোপনে গোপনে। I love you, I love you, দুচকু কাজলেৰে ভৰা, মোহনাৰ ওঠৰে ভাষা, হাঁহি যৌৱনে জীৱিকা, মন্দুকালেদি তুমি সোমালাহি, চিঞৰি চিঞৰি ক'ব খোজা যি I love you, I love you. Thank you. ইমানখিনি আৰু মোৰ ইমান মাতটো ভাল নহয়। আচলতে গায়ক নহয়, আহি উপস্থিত হৈছে সি অসমৰ অতিকে জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰ গোহাঁই। তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এইফালে আমাৰ মৰমৰ আশ্চৰ্যদা আহি গ'ল। আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি আশ্চৰ্যদাৰ সংগীত উপভোগ কৰক। বিদ্যালয় প্ৰণাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। অকণমান সদস্যক আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মৰমৰ শিল্পীগৰাকীৰ বাবে এটা জোৰকে চিঞৰ। আশ্চৰ্য যাতে ইয়াৰ পৰা আচৰিত হৈ যায়। বিদ্যালয় একে গাঁৱৰে ল'ৰা দুয়োগৰাকী আৰু জোৰকে হাত চাপৰি আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকী, আমাৰ অসমীয়া সাংস্কৃতিক জগতৰ, আমাৰ সংগীতৰ জগতৰ এটি
নাচিব পাৰিব নাই ঠিক আছে চাওঁ তুমি নাচিব পাৰিব
বাড়ি গানে কত ভয় পাচ্ছে তোর মাঝে ঝুঁকি ঝুঁকি ঘুরি